আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকক গাইছ। মানে মই আছোঁ আমাৰ বিজু খেলপথাৰৰ বাগানৰ ওচৰতে। ইয়াত যেটা খেল আছে মানে সাংসদ খেল মহোৎসৱ, মানে ইয়াত খেল আছে আজি। এইফালে পূৰা ফিল্ডত মানুহ পূৰা ভৰ্তি। মই মানে অলপ ছাঁত আছোঁ, এই ৰ'দ তাত বহুত ৰ'দ, মানে ছাঁত আহিছোঁ। তাত বহুত হুলস্থুল হৈ আছে, মানে মাইক চাইক বাজি আছে যে খেল হ'ব এতিয়া। তেতিয়া নেপালী নৃত্য এটা হৈ আছে, মানে নেপালী গান এটা হৈ আছে, অলপ দেখাব চেষ্টা কৰিম, যিহেতু বহুত ৰ'দ, চোকা ৰ'দ। ধন্যবাদ জনাইছোঁ আৰু লগতে খেলখন সুন্দৰকৈ পৰিচালিত হওক, উপযুক্তজন যাতে আছে নিৰ্বাচিত হয়, তাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই আজি মোৰ কাৰ্যসূচী শুভাৰম্ভ। এই ৰ'দত 100 মিটাৰ দৌৰাইছে ল'ৰাখিনি, 100 মিটাৰ। এতিয়া ভাগ ভাগ কৰি দিছে, কাৰণ মানে অলপ সৰুটো ল'ৰা ছোৱালী ইমান ধেৰ আছে, ল'ৰা নোজোৰে মানে। লেন নাই যে এইটোৱে অৱস্থা বেয়া, লেন নহ'লে তিনজন ৰেডি হৈ থাকা। গাইছ, এই খেলখনত মানে অলপ এই গৰুকেইটাৰ কাৰণে মানে প্ৰব্লেম হৈ গ'ল। এইটো দৌৰি আছিলে, মাজে মাজে আহি গ'ল আকৌ এই গৰুকেইটা। দেখিছেনে বাৰু?